নমস্কাৰ, মোৰ নাম সুকন্যা সোণমণি সোণোৱাল। মই এটা সাধু কম। সাধুটোৰ নাম শিয়াল আৰু বান্দৰ। বহুদিনৰ আগতে এখন হাবিত এটা শিয়াল আৰু এটা বান্দৰ বন্ধু আছিল। এদিন দুয়ো কথা পাতি থাকোঁতে বাটেৰে দুজন মানুহে খোৱা বস্তু লৈ গৈছিল। তেনেতে বান্দৰে দেখিলে আৰু শিয়ালক ক'লে, শিয়াল ভাই, সেই মানুহকেইজনলৈ চোৱাচোন, কিবা খোৱা বস্তু আনিছে। আমি তেহেঁতক ভয় খুৱাই খোৱা বস্তুখিনি লৈ থওঁ ব'লা। তেতিয়া শিয়ালে ক'লে, কেনেকৈ ভয় খুৱাবা? আকৌ বান্দৰে ক'লে, তুমি খোৱা খোৱা বুলি চিঞৰিবা, মই খেক খেক বুলি চিঞৰিম, আৰু মানুহ দুজনে ভয় খাই পেলাই কল কঁঠাল সেইবোৰ এৰি থৈ গুচি যাব। সেই বুলি ক'লে আৰু শিয়ালে তেনেকৈ কৰিলে। যেতিয়াহে শিয়াল আৰু বান্দৰে চিঞৰিবলৈ ধৰিলে আৰু মানুহ দুজনে ভয় খাই সেই ঠাইৰ পৰা গুচি গ'ল। কল কঁঠাল কমলা সেইবোৰ এৰি থৈ গ'ল আৰু বান্দৰে সেইবোৰ সোনকালে লৈ আহিলে। আকৌ শিয়ালে ক'লে, এতিয়া কি কৰা যায় খোৱা বস্তুখিনি? তেতিয়া বান্দৰে ক'লে, মানুহ দুজন যদি খোৱা বস্তুখিনি আনিবলৈ আকৌ ঘূৰি আহে তেতিয়া বৰ ডাঙৰ কথা হ'ব। সেইকাৰণে মই খোৱা বস্তুখিনি গছৰ ওপৰলৈ লৈ যাওঁ। সেই বুলি ক'লে। তেতিয়া শিয়ালে ক'লে, হ'ব হ'ব, আৰু মোক তুমি গছৰ ওপৰৰ পৰা দলিয়াই দলিয়াই দি থাকিবা। সেই বুলি ক'লে। আকৌ বান্দৰে কলটো খাই বাকলিখন পেলায়, দৈকণ খাই টেকেলিটো পেলায়, তেনেকৈ চব বস্তুৰে বেয়া বস্তুটোহে পেলায়। তেতিয়া শিয়ালৰ বহুত খং উঠিল আৰু বান্দৰক সুধিলে, বান্দৰ ভাই, মোক দিয়া আকৌ খাবলৈ, বাকলিখন হাতহে দিছা দেখোন। তেতিয়া বান্দৰে ক'লে, মই তোমাক খাবলৈ একো নিদিওঁ নহয়। তেতিয়া শিয়ালৰ খং উঠি সেই ঠাইৰ পৰা গুচি গ'ল। দুদিনমানৰ পিছত শিয়ালটোৱে এটা কুঁৱা পাৰত বহি আছিলে। কুঁৱাটোৰ ওপৰত এখন ডাঙৰ মকৰা জাল আছিলে। তেতিয়া বান্দৰটোৱে ৰাস্তা দি গৈ আছিলে। তেনেতে শিয়ালক দেখিলে। বান্দৰটোৱে শিয়ালৰ ওচৰলৈ আহি সুধিলে, শিয়াল ভাই, তুমি এখন কাৰ বিচনা ৰখি আছিলা? বান্দৰটোৱে সেইবুলি সুধিলে শিয়ালক। তেতিয়া শিয়ালে ক'লে, মই এখন ৰজাৰ বিচনা ৰখি আছোঁ। ৰজাৰ বিচনাখন বৰ দামী। সেইবুলি ক'লে। তেতিয়া বান্দৰটোৱে বহুত ভাল পালে। বান্দৰটোৱে শিয়ালক সুধিলে, শিয়াল ভাই, মোক ইয়াত শুবলৈ অকণমান দিবা নেকি? তেতিয়া শিয়ালটোৱে ক'লে, নাই নিদিওঁ, ৰজাই মোক নহ'লে মাৰিব। তেতিয়া বান্দৰটোৱে ক'লে, ৰজাই গম নাপায় নহয়, মই অকণমান মনে মনে শুম। তেতিয়া শিয়ালটোৱে ক'লে, ঠিক আছে, তুমি ইমানকৈ কৈছা যদি অকণমান দিওঁ। তেতিয়া বান্দৰটোৱে একদম সুখতে কুঁৱাটোতে একদম জাপুংকৈ জঁপিয়াই দিলে। তেতিয়া সি কুঁৱাটোৰ পৰি মৰি থাকিলে। আমি সাধুটোৰ পৰা এইটোৱে বুজিলোঁ যে কেতিয়াও কাকো ঠগিব নাপায়। ধন্যবাদ।